কিমান দিনীয়া হ'ব আৰু কেনেধৰণৰ এইটো 17 পৰা 30 তাৰিখৰ ওচৰত 14 days। কেনেধৰণৰ প্ৰস্তুতি ইয়াতো ৰাজ্যৰ বিভিন্ন জেগাৰ পৰা আহিছে। এইটো ষ্টেট হেণ্ডলুম, যিহেতু ষ্টেট হেণ্ডলুম এক্সপো, গতিকে ৰাজ্যৰ বিভিন্ন জেগাৰ পৰা স্থান পাবই ইয়াত নিশ্চয়। ইয়াৰ ভিতৰত BTRৰ অলপ সংখ্যাটো বেছি, ইয়াত অগ্ৰাধিকাৰ দিয়া হৈছে। এইটো ৰাইজে কি ধৰণে লাভৱান হ'ব? ৰাইজেতো এইটোৱে লাভৱান হ'ব, কম মূল্যতে পাব ইয়াত, বজাৰতকৈ কম দাম মূল্যত কাপোৰখিনি পাব ইয়াত কিনিব। গোটেইখিনি বস্তু, গোটেইখিনি সামগ্ৰী থলুৱাই, অসমৰে থলুৱা, গোটেইখিনি অসমত উৎপাদিত হয়। বাহিৰৰ বস্তু ইয়াত থাকিব নালাগে, আৰু দেখিলে আমিতো বাহিৰ কৰি দিম। এইটো কিমানে পাৰ্টিচিপেট কৰিব? 60 গৰাকী। হয়, 60খন তাৰমানে ষ্টল থাকিব। তাত কি কি থাকিব ষ্টলবিলাকত? ইয়াত চাদৰ, মেখেলা, আপোনাৰ কুৰ্তা থাকিব, জেকেট থাকিব, এৰী জেকেট, বিভিন্ন সামগ্ৰী পোৱা যাব। BTADৰ 5খন জিলাৰ বাহিৰে আৰু কিমানখন ইয়াত পাৰ্টিচিপেট? ইয়াত আছে শিৱসাগৰৰ পৰা আছে, কাৰ্বি আংলঙৰ আছে, মণিপুৰৰ আছে, বাহিৰৰ পৰা আছে, মণিপুৰৰ পাইছে। ইয়াত বাজেট কিমান আছে? বাজেটটোৰ বিষয়ে ক'ব, ইয়াতে ক'ব, উদ্যোক্তাই ক'ব। শিল্পীসকলে এই স্থানীয় শিল্পীখিনি আগ্ৰহৰ কি কি ব্যৱস্থা হাতত লৈছে সন্দৰ্ভত? এই স্থানীয় শিল্পীৰ কাৰণে মই কৈছোঁ, ইতিমধ্যে মোৰ ভাষণতে মই কৈছোঁ যে ইঞ্চুৰেঞ্চ স্কীম আছে, 2টা ইঞ্চুৰেঞ্চ স্কীম আছে, 436 টকাকৈ দিব লাগে, তাৰ ভিতৰত 198 টকা ৰিটাৰ্ণ পাব ৰিভাৰ্চ। আৰু এটা SBY আছে, PM SBY, সেইটোত 20 টকাকৈ ৰেহাই পাব। ৰেহাই মানে সেইটোত মূল্যই 20 টকা, 20 টকাতে গোটেইখিনিয়ে দিব। তাত মানে যদি মৃত্যু হয় শিপিনীগৰাকী, সেইটো নকওঁ বাৰু মই, যে মৃত্যু হ'লে 2 লাখ টকাকৈ। হেণ্ডলুম চেক্টৰটো অসম চৰকাৰে আগবঢ়াই নিয়াৰ কাৰণে যথেষ্ট সুবিধা দিছে। আগবাঢ়িছে বাক্সা জিলাতো সমপৰিমাণে আগবাঢ়িছে। অন্য BTADৰ বাহিৰত যেনেকৈ BTAD যেনেকৈ আগবাঢ়িছে, এতিয়া অন্য জিলাতকৈ আমাৰ BTADত বেছিকৈ আগবাঢ়ি গৈছে। ইয়াত হেণ্ডলুম মিছনৰ জৰিয়তে উৎপাদন হৈছে কাপোৰৰ। তেনেকুৱা ডাটা আছে নেকি আপোনাৰ লগত? যোৱা বছৰ কিমান আছিলে, এই বছৰ কিমান এইবাৰ নতুনকৈ ইনক্লুড হৈছে? ইনক্লুডটো এইটো মানে আমাৰ ডাটাবেছটো বনাইহে আছে এতিয়া BTCৰ ফালৰ পৰা। BTCৰ ফালৰ পৰা এতিয়া ডাটাবেছ বনাই আছে। ডাটাবেছটো বনোৱাৰ পিছতহে এইটো বস্তুটো কমপ্লিট হ'ব। এতিয়ালৈকে আপুনি গম পোৱা নাই? এনে জানো মই জানো, কিন্তু সংখ্যাটো ইমান শুদ্ধ নহয়। সময়ে শুনা যায় যে স্থানীয় শিপিনীৰ যি উৎপাদিত সামগ্ৰীয়ে ইয়াত মানে পূৰণ কৰিব পৰা নাই, বাহিৰৰ পৰা আনিব লগা হয়। সেইটোতো বাহিৰৰ পৰা বন্ধ অনাৰ কাৰণতে এইবিলাক ব্যৱস্থা, যাতে বাহিৰৰবিলাক বন্ধ হয়, সেইকাৰণে এইবিলাক ব্যৱস্থা কৰা হৈছে। এক্সপ'ৰ্টবিলাকৰ বস্তুটো সময়ে আমি হাট বজাৰত আমি ইতিমধ্যে আমি কৰিছোঁ, আমি বস্তুটো বিচৰাৰ কাৰণে, যাতে ধৰিব পাৰোঁ আমি বাহিৰৰ পৰা অহা গামোচা আৰু নাই এইবিলাক। থেংক ইউ। গতিকে কি মেছেজ দিব বা মছলপুৰবাসী ৰাইজক? যি নহওক, আমাৰ ইয়াতে আজিৰ পৰা ষ্টাৰ্ট হ'ব, 17ৰ পৰা আমাৰ 30 তাৰিখলৈকে। ইয়াতে আমাৰ স্পেচিয়েলি আছে, আমাৰ BTR 5খন জিলাৰ শিপিনীসকলে আগভাগ লৈছে। কিয়নো এই শিপিনীসকলক মানে কি কৰা হয়, তেওঁলোকৰ নিজৰ থলুৱা, তেওঁলোকে নিজৰ লুম দি প্ৰডাকশ্যন কৰে তেওঁলোকে। আৰু ইয়াতে আমাৰ বহুত মানে প্ৰথমতে আমাৰ বিজনী এক্সপো হৈছে, বিজনী ষ্টেট হেণ্ডলুম এক্সপো, ইয়াৰ পিছত কোকৰাঝাৰ, ইয়াৰ পিছত গুৱাহাটী, ওদালগুৰি, তাৰপিছত মুছলপুৰৰ পৰা আমি ডাইৰেক্ট বেংগালুৰুত যাম, বেংগালুৰুত প্ৰগ্ৰাম কৰিম। সেইটো বুনহাট গান্ধী চিল্ক মেলা সেইটো হ'ব। তো সেই হিচাপত মই মুছলপুৰৰ আমাৰ ৰাইজক মই অনুৰোধ জনাইছোঁ যে ইয়াতে আমাৰ 60 ষ্টল আছে, ইয়াতে 20% আমাৰ হেণ্ডিক্ৰাফ্ট। আগতে আছিলে আমাৰ ষ্টেট হেণ্ডলুম এক্সপো বা নেশ্যনেল হেণ্ডলুম এক্সপো, ইয়াতে অনলি ফৰ হেণ্ডলুম হ'লে হেণ্ডলুম আছিলে। ইয়াতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা অৰ্ডাৰ আহিছে এতিয়া, তাৰমানে আমাৰ ইয়াতে 20% হেণ্ডিক্ৰাফ্ট আৰু 80% হেণ্ডলুম হ'ব। ইয়াৰ পিছতে হেণ্ডলুমৰ মাজতে ফুড ষ্টল আছে 4টা, 2x4 আৰু 2x3, তেনেকৈ ষ্টেট আৰু নেশ্যনেলত আছে। ইয়াৰ পিছতে আমি জনাওঁছে আমাৰ যিসকল শিপিনীসকলে আহিছে, ইয়াতে আমাৰ নাগালেণ্ড, মণিপুৰ, তাৰপিছত ৱেষ্ট বেংগলৰ পৰা আহিছে, আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা আহিছে, ইয়াৰ লগতে আমাৰ জম্মু কাশ্মীৰৰ পৰা আহিছে। কিন্তু বহুতে ভাবে যে জম্মু কাশ্মীৰৰ পৰা আহিছে তেওঁলোকে, যে তেওঁলোকৰ প্ৰডাক্ট হেণ্ডলুম নহয় বুলি, কিন্তু তেওঁলোকৰ প্ৰডাক্টটো হ'ল অৰিজিনেল পাছমিনা প্ৰডাক্ট আছে। তাৰপিছত হাৰিয়ানা পানীপতৰ পৰা আছে, বেডশ্বীট আছে, তেওঁলোকে মানে লোকেল প্ৰডাক্ট বনায়, তেওঁলোকৰ মানে পাৱাৰলুমৰ নহয়, তেওঁলোকৰ বেডশ্বীটবিলাক হয়। তো সেই হিচাপত আমি ইয়াতে আমাৰ 60 ষ্টল আছে, 60 ষ্টলত আমি প্ৰায়ভাগ আমি তেওঁলোক ষ্টাইপেণ্ড দিয়া হয়।
নিজৰ জিলা হ'লে আমি 9,000 দিওঁ আৰু আদাৰ ডিষ্ট্ৰিক্ট হ'লে আমি 11,000 দিয়া হয়। ওপৰঞ্চি তেওঁলোকে যিমান চেল হ'ব সেই চেলটো তেওঁলোকৰ প্ৰফিট আৰু বেছি। বাজেট কিমান এইবাৰ আপোনালোকৰ? ইয়াতে বাজেট মানে আমাৰ এটা এক্সপৰ্ট মানে 30 লাখ 27 লাখ তেনেকৈ বাজেট হয়। তো ইয়াৰ মাজতে আমাৰ কণ্ট্ৰেক্টৰক দিয়া হয়, তাৰপিছত আমাৰ শিপিনীসকলক দিয়া হয়। তো সেই হিচাপত আমাৰ পাব্লিচিটি আছে, বেলেগ ধৰণৰ বেলেগ মানে তাতে এক্সপেণ্ডিচাৰ কৰা হয়। হেণ্ডলুমটো ইমানখিনি আগবঢ়াৰ পিছতো পাৱাৰ লুমৰ যিটো গামোচা এতিয়াও বজাৰত বিক্ৰী হৈ আছে, আপোনালোকে একো পদক্ষেপ লোৱা নেকি? নাই, আমি একচুৱেলি আমাৰ ব্ৰাফিটৰ তৰফৰ পৰা আমি বহুতবাৰ জনাইছোঁ, আমি গভমেণ্টক জনাইছোঁ বা আমাৰ ছ'চিয়েলি কাম কৰা বা কোনো NGOক আমি জনাইছোঁ যে আপোনালোকে আমি অকলে ব্ৰাফিটে নোৱাৰোঁ, কিন্তু আমি আগতে ক্লাষ্টাৰ কৰিছোঁ, হেণ্ডলুমৰ লগত মিলি কিনি কৰিছোঁ, এতিয়াও কৰি আছোঁ। কিন্তু কি হয়, আমাৰ হেণ্ডলুমৰ প্ৰডাক্টটো অলপ কষ্ট অলপ বেছি হয়। সেই হিচাপত আমাৰ ৰাইজেও অলপ বুজি পাব লাগিব যে আমি ইমান কষ্টকৈ গামোচা এটা বনাইছোঁ, সেইটো ৰেটটো আমাৰ 250 হ'ব লাগে। সেইটো আৰু পাৱাৰলুম হ'লে কি হয়, সেইটো আমি 50 টকা বা 60 টকাত পাই যাওঁ। কিন্তু আমাৰ হেণ্ডলুম প্ৰডাক্টটো হ'ল আমাৰ অলপ মানে কষ্টলি হৈ যায়, আমাৰ মানে হাৰ্ড ৱৰ্কিং হৈ যায়, ইয়াৰ কাৰণে অলপ কষ্ট বেছি হৈ যায়। সেইকাৰণে আমি অনুৰোধ জনাইছোঁ, আমি BTC চৰকাৰক অনুৰোধ জনাইছোঁ বা অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে আমাৰ বিভিন্ন ধৰণৰ যে হেণ্ডলুমৰ প্ৰডাক্ট আছে সেইটো যাতে অলপ মাৰ্কেটৰ কাৰণে আমি যেনেকৈ ধৰণৰ ব্ৰাফিটৰ তৰফৰ পৰা আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এই এক্সপো আনিছোঁ, তেনেকৈ আমাৰ শিপিনীসকলক যাতে মাৰ্কেট দিব পাৰে, সেই হিচাপত মই BTR গভৰ্ণমেণ্ট আৰু অসম গভৰ্ণমেণ্টক জনাইছোঁ যে তেনেকৈ মাৰ্কেটটো আৰু শিপিনীসকলৰ কাৰণে আৰু বেছিকৈ ভালকৈ দিব পাৰে।